নমস্কাৰ জিয়া মেডিকেল ইউটিউব চেনেললৈ আপোনালোক সকলোকে আন্তৰিক অভিনন্দন। আজি আমি আলোচনা কৰিম ভিটামিন সিৰাপৰ বিষয়ে, ইয়াৰ ইউজ, ড'জ, সাইড ইফেক্ট আৰু প্ৰাইজৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম। যদি আপোনালোকৰ ভিডিঅ' ভাল লাগে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আন 10জনকো চোৱাৰ সুবিধা কৰি দিব। যদি আপুনি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু নটিফিকেশ্যন অন কৰি ৰাখিব। যদি আপুনি ফেচবুকত চাই আছে তেনেহ'লে মোৰ চেনেলটো ফ'ল' কৰিব আৰু এটা লাইক কৰিব, শ্বেয়াৰ কৰিব। ভিটামিন সিৰাপ বহুত ভাল এটা সিৰাপ, ইণ্টাৰ যিকোনো ফাৰ্মেচিত সহজে পোৱা যায়। ই বহুত ভাল এটা কোম্পানী বনায়, এবৰ্ট কোম্পানী বনায় আৰু ডক্টৰে এই সিৰাপ বেছি প্ৰেছক্ৰাইব কৰা দেখা যায়। ভিটামিন সিৰাপত কি দিয়া থাকে? চাইনোকোলাবামিন দিয়া থাকে, নিকোটামাইন দিয়া থাকে, লাইচিন দিয়া আছে, জিংক দিয়া আছে, এলকহলো অকণমান দিয়া আছে। ভিটামিন সিৰাপত দিয়া ভিটামিনৰ কম্বিনেশ্যনৰ বিষয়ে আমি ভাঙি পাতি আলোচনা কৰিম। চাইনোকোলাবামিন দিয়া থাকে, যাক আমি ভিটামিন B12 বুলি কওঁ। ভিটামিন B12এ ব্লাড ইম্প্ৰুভ কৰে, নাৰ্ভ ছিষ্টেম মজবুত কৰে, নাৰ্ভৰ চেলবিলাক সতেজ কৰি ৰাখে আৰু কমজুৰিৰ ক্ষেত্ৰতো ই বহুত ভাল এটা কাম কৰে। নিকোটামাইন B3 স্কিন প্ৰব্লেম, তাৰপাছত কমজুৰি যিটো আছে এইটোতো সহায় কৰে। লাইচিং ভোক পৰাত সহায় কৰে। জিংক মাংসপেশী মজবুত কৰে, প্ৰটিন দিয়ে, শৰীৰত এনাৰ্জি দিয়ে। ইয়াত এলকহলো দিয়া আছে। এলকহলে কি কৰে? হজম শক্তি বঢ়াৰ লগতে টোপনিও কাম কৰে। ডায়েবেটিছ থকা পেচেণ্টসকলৰ কি হয়, তেওঁলোকে যিকোনো বস্তু খাব নোৱাৰে, কাৰণ ফলত কিছুমান মিঠা বস্তু আছে, খাদ্য বস্তু তেওঁলোকে খাব নোৱাৰে, যাৰ ফলত কি হয়, তেওঁলোকৰ শৰীৰত ভিটামিনৰ অভাৱ হয়, তেওঁলোকৰ শৰীৰ দুৰ্বল হৈ আহে, নাৰ্ভৰ চেলখিনি দুৰ্বল হৈ আহে, নাৰ্ভে সম্পূৰ্ণৰূপে কাম নকৰা হয়, তেনেকুৱা কণ্ডিশ্যন দেখা দিয়ে আৰু ভোকৰ সংখ্যা যিটো আছে সেইটো কমি যায়, যাৰ ফলত তেওঁলোক একেবাৰে দুৰ্বল হৈ পৰে। তেওঁলোকৰ খাদ্য বস্তুৰ পৰা ভিটামিন সংগ্ৰহ কৰিব নোৱাৰে শৰীৰে, সেইকাৰণে তেওঁলোকৰ গাটো দুৰ্বল হৈ আহে। তেতিয়া তেওঁলোকে এই চিৰাপ খালে বহুত ভাল এটা ফল পায় আৰু তেওঁলোকে এই চিৰাপ খোৱাৰ ফলত অতি কম দিনৰ ভিতৰত শৰীৰত এনাৰ্জি ফিল কৰিব আৰু এই চিৰাপ খোৱাৰ ফলত তেওঁলোকৰ বহুত ভোক লাগিব। ভিটামিন চিৰাপ 400 ml ৰেট হৈছে 277 অনলি। যিকোনো ফাৰ্মেচী আপোনালোকে পাব আৰু এটা জেনুইন প্ৰডাক্ট। ডায়েবেটিছ থকা পেচেণ্টে এই চিৰাপ খাব পাৰে, ডায়েবেটিছ নথকা পেচেণ্টে এই চিৰাপ খাব পাৰে। ডায়েবেটিছ থকা পেচেণ্টসকলে যদি এই চিৰাপ খায় তেওঁলোকৰ কাৰণে বহুত ভাল, কাৰণ ইয়াত লিখা আছে চুগাৰ ফ্ৰী ঔষধ। ই সম্পূৰ্ণৰূপে চুগাৰ ফ্ৰী ঔষধ, গতিকে তেওঁলোকে খাব পাৰে। যিসকলৰ ডায়েবেটিছ নাই তেওঁলোকেও খাব পাৰে, কোনো অসুবিধা নাই। যিসকল মহিলা একেবাৰে গাটো দুৰ্বল হৈ গৈছে বা প্ৰেগনেণ্ট থকা মহিলাসকলৰ ক্ষেত্ৰতো ই এক বহুত ভাল কাম কৰে। যিকোনো পেচেণ্ট, শাৰীৰিকভাৱে দুৰ্বল পেচেণ্টে এই চিৰাপ খাব পাৰে, কোনো অসুবিধা নাই। এই চিৰাপ খোৱাৰ ফলত অতি কম দিনৰ ভিতৰত ভোকৰ সংখ্যাটো বাঢ়ি যাব, ভোক লাগিব, গাটোত এনাৰ্জি ফিল হ'ব, শক্তি আহিব। ভিটামিন চিৰাপ ইণ্ডিয়াৰ যিকোনো ফাৰ্মেচিত সহজে পোৱা যায়। আপোনালোকে এই মেডিচিন খোৱাৰ সময়ত ডক্টৰৰ লগত আলোচনা কৰি খাব, কাৰণ মেডিচিন কিছুমান ছাইড ইফেক্ট আছে, ছাইড ইফেক্ট আপুনি নাজানে, নজনাৰ ফলত আপোনাৰ কিবা অকাৰণ ঘটিব পাৰে। মেডিচিনৰ সাধাৰণ নলেজৰ কাৰণে এই ভিডিঅ' বনোৱা হৈছে। আপোনালোকে ভিডিঅ' চাই কোনো মেডিচিন নাখাব। আপোনালোকে ভিডিঅ' চাই লাগিলে আপুনি ডক্টৰৰ লগত আলোচনা কৰি এই মেডিচিন খাব পাৰে, নিজ ইচ্ছামতে কোনো মেডিচিন নাখাব। ভিটামিন চিৰাপৰ কমন ছাইড ইফেক্ট বমি হোৱা, ডিচেণ্ট্ৰি হোৱা, তল পেটত বিষ বা এলাৰ্জি নিচিনা হোৱা তেনেকুৱা কণ্ডিশ্যন হ'ব পাৰে। এইটো কমন ছাইড ইফেক্ট। ইয়াতকৈ যদি বেছি বেলেগ ছাইড ইফেক্ট দেখুৱায় তেনেহ'লে আপোনালোকে লগে লগে মেডিচিনটো বন্ধ কৰি ওচৰৰ ডক্টৰৰ লগত আলোচনা কৰিব। তেতিয়া ডক্টৰে আপোনালোকক প্ৰপাৰ এটা চলিউশ্যন দিব বা ট্ৰিটমেণ্ট কৰিব, তেতিয়া আপোনালোক সুস্থ হৈ যাব। এই চিৰাপৰ এটা আচৰিত এটা গুণ আছে। শাৰীৰিক ব্যায়াম কৰা যুৱক যুৱতীসকলৰ কাৰণে ই এক বহুত ভাল এটা টনিক, যিয়ে মাংসপেশী বহল কৰাত সহায় কৰে, শৰীৰত এনাৰ্জি দিয়াত সহায় কৰে, বডি বিল্ডাৰ হোৱাত সহায় কৰে। এই চিৰাপ ব্যৱহাৰ কৰাৰ ফলত স্কিনৰ এটা গ্লো আহে, লগতে যিসকল যুৱক যুৱতী ক্ষীণ তেওঁলোকৰ কাৰণে বহুত ভাল। এই চিৰাপ খোৱাৰ ফলত তেওঁলোক শকত হ'ব। আৰু এই চিৰাপ খোৱাৰ নিয়ম, এডাল্টৰ কাৰণে 2 চামুচ কৰি 2 বাৰ, সৰু বাচ্চাৰ কাৰণে 5 ml, 12 বছৰৰ ওপৰৰ পেচেণ্টে 2 চামুচ কৰি 2 বাৰ খাব পাৰে। 5 years 6 year পেচেণ্টে 5 ml কৰি খাব পাৰে।